বন্ধুসকল বৰ্তমান দিনত ভাৰতত পেট্ৰল ডিজেল এইবোৰৰ দামে আকাশ ছুইছে দিনক দিনে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিহে পাবলৈ লৈছে আৰু মই আপোনালোকক আগৰ এটা ভিডিঅ'ত এইটো কৈছিলোঁ যে আসলতে পেট্ৰলৰ মূল্য কিমান হয় ই কিয় ইমান বেছি দামত বিক্ৰী হয় যদি সেই ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই দেন এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক দিয়া আছে তাত গৈ চাই ল'ব সো আজি মই আপোনালোকক এই ভিডিঅ'টোত কেইখনমান দেশৰ পেট্ৰলৰ দামৰ বিষয়ে কম যেটো শুনি আপুনিও আচৰিত হৈ ৰব সো নাইজেৰিয়া দেশত পেট্ৰলৰ মূল্য ইণ্ডিয়ান ৰুপিজৰ মতে 30 টকা কুৱেটত পেট্ৰলৰ মূল্য ইণ্ডিয়ান ৰুপিজৰ মতে 25 টকা আংগোলাত পেট্ৰলৰ মূল্য ইণ্ডিয়ান ৰুপিজৰ মতে 18 টকা ইৰাণত পেট্ৰলৰ মূল্য 4 টকা আৰু ভেনিজুলাত পেট্ৰলৰ মূল্য ইণ্ডিয়ান ৰুপিজৰ মতে মাত্ৰ 2 টকা সো আপুনি আগতে এইবোৰ বিষয়ে জানিছিল নে হেতু মোক কমেন্ট বক্সত জনাব আৰু যদি ভিডিঅ'টো চাই কিবা ভাল পায় বা ভিডিঅ'টোৰ পৰা কিবা জানিব পাৰিলে দেন ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ কৰি দিব থ্যাংক ইউ বাই বাই টেক কেয়াৰ